আজি ষ্টুডেণ্ট ইউনিয়ন দেয়াৰ ইজ এ বিগ গেপ, বিগ ডিফাৰেন্স। আজিকালি ষ্টুডেণ্ট ইউনিয়নটো পলিটিচিয়ানৰ পকেটতে আছে। এই ষ্টুডেণ্ট লিডাৰবিলাকক আগত যেনেকৈ ৰেচপেক্ট দিছিলে আজিকালি ৰেচপেক্ট নিদিয়ে। যদি খ্ৰীষ্টানে যদি বাই মিষ্টেক যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে খ্ৰীষ্টানৰ চাৰ্চত জাণ্ডাটো আহিব। কি জাণ্ডা আহিব আপোনালোকে জানে না? জয় শ্ৰীৰাম আহিব। অৰুণোদয় আঁচনি ফৰ্মটো কিয় ঘৰে ঘৰে বিলাব লাগে? দিছ ইজ টু মাছ। ইট ইজ আনডেমক্ৰেচি, ইট ইজ আনডেমক্ৰেটিক, এইটো আনকনষ্টিটিউচনেল প্ৰেক্টিছ তেখেতসকলে কৰিছে। তেখেতসকলে ভাইলেট কৰিছে যিটো মডেল কোড অফ কণ্ডাক্টটো। আমি কি ক'ম আৰু, গছ গছনিৰ পৰা লৈ প্ৰায় চৰাই চিৰিকটিৰ পৰা সকলোৱে নাওলোকে চিনি পায়। আৰু কাম্পা ছাৰক তেখেতৰ যিটো ছাৰ্ভিচ দিছিলে লাষ্ট 17 ইয়াৰ্ছত, সেই ছাৰ্ভিচ দিয়াজন মানুহক সকলো ৰাইজে দলে বলে বিচাৰিছে। আৰু ৰাইজৰ যিটো কপাৰেশ্যন ছাপোৰ্ট দেখি মই খুব আনন্দিত হৈছোঁ। মই ৰাইজক এইটোৱে আহ্বান জনাম যে এই ফাঁকি আৰু এই ঠগিৰাম চৰকাৰক ৰিপ্লেচ কৰিব লাগে। ডেমক্ৰেচি যদি বচাবলৈ হ'লে, জাতিক যদি বচাবলৈ হ'লে, তেতিয়াহ'লে বিজেপি UPPLক উৎখাত কৰাটো খুবেই ইম্পৰ্টেণ্ট। ইণ্টায়াৰ ইণ্ডিয়াত বিজেপিক অলৰেডি মানুহে টোপলা টোপলি বান্ধিবলৈ দিলে। আৰু তেখেতসকলে যদি থাকে আৰু ফিউচাৰত আমি কেতিয়াও ইলেকশ্যনত আমি পাৰ্টিচিপেট কৰিব জিন্দগী আৰু নোৱাৰিম। সেইকাৰণে টু ছেভ ডেমক্ৰেচি ইট ইজ বেটাৰ টু ৰিমুভ দ্য বিজেপি। আজিকালি ষ্টুডেণ্ট ইউনিয়নটো পলিটিচিয়ানৰ পকেটতে আছে। দেউৰী ছাত্ৰ সন্থা হওক, এইটো পলিটিচিয়ানৰ পকেটত আছে। মিচিং ছাত্ৰ সন্থা হওক, এইটো পলিটিচিয়ানৰ পকেটত আছে। এইটো নতুন কথা নহয়। আনকি আছাম ষ্টুডেণ্ট ইউনিয়ন পলিটিচিয়ানৰ পকেটতে আছে। আপুনি চাওক, ইণ্টায়াৰ ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন, ৰাভা হওক, তিৱা হওক, কাৰ্বি হওক, দেউৰী হওক, মিচিং হওক, ইণ্টায়াৰ ষ্টুডেণ্ট ইউনিয়নে প্ৰেজেণ্ট গভৰ্ণমেণ্টৰ MLA মিনিষ্টাৰ পকেটতে আছে। সিহঁতে কয়, সিহঁতে পকেট মাষ্টাৰ বুলি কয়। সিহঁতে এজেণ্ট হৈ কাম কৰিছে। কিন্তু ৰাইজে এই ষ্টুডেণ্ট লিডাৰবিলাকক আগত যেনেকৈ ৰেচপেক্ট দিছিলে আজিকালি ৰেচপেক্ট নিদিয়ে। তেখেতসকলে গাঁৱতো সোমাব আজিকালি নোৱাৰে। তেখেতসকলে চুৰ কৰিয়ে সোমায়, মনে মনে সোমায়। চ' সেইকাৰণে সেই আগৰ দিনৰ ষ্টুডেণ্ট ইউনিয়ন, আজি ষ্টুডেণ্ট ইউনিয়ন দেয়াৰ ইজ এ বিগ গেপ, বিগ ডিফাৰেন্স। সেইকাৰণে দীপেন বড়োই কি কয় কি নকয় এইটো আমাৰ কাৰণে মেটাৰ নহয়। ৰাইজে বড়ো মানুহ, বড়ো জাতিক বচাবৰ কাৰণে, বড়োৰ কালচাৰ বচাবৰ কাৰণে ডেফিনেটলি কাম্পা বৰগাড়ীক ভোট দি পেলাই জয়যুক্ত কৰিব। প্লাছ খ্ৰীষ্টান মানুহে যদি খ্ৰীষ্টানে যদি বাই মিষ্টেক যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে খ্ৰীষ্টানৰ চাৰ্চত জাণ্ডাটো আহিব। কি জাণ্ডা আহিব আপোনালোকে জানে না? জয় শ্ৰীৰাম আহিব। সেইকাৰণে খ্ৰীষ্টান কমিউনিটি ভুলতো বিজেপিক নিদিয়ে, প্লাছ মুছলিমে বিজেপিক কেতিয়াও নিদিয়ে। বিজেপি মানে UPPL মানে বিজেপি। দিয়াৰ পৰা এই দুটা পাৰ্টি দে আৰ হেণ্ড ইন গ্লভ। সিহঁতক কেতিয়াও ভোট নিদিয়ে। আৰু তেখেতসকলে একচুৱেলি সময় নষ্ট কৰিব নালাগিছিলে। আৰু আমি ইয়াতে আৰু এটা কথা কওঁ, অনাৰেবল CM যদি জিকিম বুলিয়ে ভাবে ইয়াত আহি পেলাই কেলৈ টকা পইচা বিলাই ফুৰিছে, কেলৈনো এইটো মাজতে আমি দেখিছোঁ 3 কোটি টকা এটা ছ'চিয়েল মিডিয়াত আপোনাৰ UPPL ল'ৰাই BPFৰ নাম লৈ পেলাই কিবা কিবি গাই আছে আমি দেখিছোঁ। কিন্তু এতিয়া মই অলৰেডি আমি ৰিটাৰ্ণিং অফিচাৰ কমপ্লেইন অলৰেডি লজ কৰিলোঁ। আৰু ছেকেণ্ডলি এই বিজেপিয়ে যে কৈ আছে আমি জিকিম কোৱা, তেখেতসকলে এইটো যে আপোনালোকৰ ফেক অৰুণোদয় আঁচনি ফৰ্মটো কিয় ঘৰে ঘৰে বিলাব লাগে? দিছ ইজ টু মাছ। ইট ইজ আনডেমক্ৰেচি, ইট ইজ আনডেমক্ৰেটিক, এইটো আনকনষ্টিটিউচনেল প্ৰেক্টিছ তেখেতসকলে কৰিছে। তেখেতসকলে ভাইলেট কৰিছে যিটো মডেল কোড অফ কণ্ডাক্টটো।